কোকৰাঝাৰ জিলা গোসাইগাঁও মহকুমাৰ অন্তৰ্গত চেকাদানী গাঁৱত যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল। আপোনালোকে সকলোৱে জানে গোষ্ঠী সংঘৰ্ষ যে 1996 হৈছিলে, তাৰে পৰিণতিত আজি চেকাদানী গাঁৱৰ 48 জনকৈ নিৰ্শংসভাৱে যি আদিবাসী চাওতাল জনগোষ্ঠীক হত্যা কৰা হ'ল, তাকে স্মৰণ কৰি আজি এই অনুষ্ঠান অনুষ্ঠিত হৈছে। এইখিনি সময়ত মই এইখিনি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ। আজি ইয়াত চেকাদানী গাঁৱত আহি উপস্থিত হৈ আৱেগিক হৈ গৈছোঁ। দেখিছোঁ ইয়াত উন্নতি কেনেকৈ হৈছে, মানুহৰ স্বাস্থ্যৰ অৱস্থা, ৰাস্তা ঘাটৰ অৱস্থা, বিজুলীৰ অৱস্থা খুবেই চিন্তনীয়। তাৰ কাৰণে আমি অসম চৰকাৰ আৰু ব্ৰিটিছ চৰকাৰক আহ্বান জনাইছোঁ যে চৰকাৰ বাৰম্বাৰ পৰিৱৰ্তন হোৱাৰ পিছত 25 বছৰ উকলি যোৱাৰ পিছত আজি পৰ্যন্ত ইয়াত শোষিত হৈ থকা, নিৰ্যাতিত হৈ থকা এই জনগোষ্ঠীয়ে চৰকাৰৰ অধিকাৰটো বাদেই দিয়ক, আঁচনিখিনি পাবলৈ সক্ষম হোৱা নাই। চাওক, ইয়াত গোষ্ঠী সংঘৰ্ষ হোৱাৰ পিছত বহু জনগোষ্ঠীৰ নেতৃবৃন্দই শক্তি কৰিলে, শক্তিৰ পৰিণতিত বহু সুযোগ সুবিধা পালে, অধিকাৰ পালে, কিন্তু এই নিৰ্যাতিত জনগোষ্ঠীক কোনো চৰকাৰে আজিলৈকে কাণসাৰ দিয়া নাই। আমি সদৌ চাওতাল ছাত্ৰ সন্থাই এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ, চৰকাৰ পৰিৱৰ্তন হওক, তাত আমাৰ ক'বলগীয়া একো নাই। যি জনগোষ্ঠী শোষিত হৈছে, নিৰ্যাতিত হৈছে, তাক আপোনালোকে ৰাজনীতিৰ আহুৱা হিচাপে ব্যৱহাৰ নকৰি জনগোষ্ঠীটো উন্নয়নৰ ক্ষেত্ৰত কাম কৰিব লাগে। আৰু অসম চৰকাৰে আৰু ব্ৰিটিছ চৰকাৰে অভিভাৱক স্বৰূপে ইয়াত থকা শোষিত হৈ থকা জনগোষ্ঠীটো যি স্বাস্থ্যৰ অভাৱেই হওক, বিদ্যালয়ৰ অভাৱেই হওক, ৰাস্তা ঘাটৰ অভাৱেই হওক, সেইখিনি সম্পূৰ্ণ কৰিব লাগে। আৰু ইয়াৰ লগে লগে আমি সদৌ চাওতাল ছাত্ৰ সন্থাই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে 25 বছৰে শোষিত হৈ থকা এই জনগোষ্ঠীটোক আজিলৈকে ন্যায় কিয় অসম চৰকাৰে প্ৰদান কৰিব নোৱাৰিলে? সেই ন্যায় প্ৰদান নকৰাৰ খাতিৰত এই জনগোষ্ঠীটো অৱহেলিত হৈছে, শোষিত হৈছে। আৰু আমি স্পষ্টভাৱে ক'ব পাৰিছোঁ যে অনাগত দিনত এই জনগোষ্ঠীয়ে নিজৰ অধিকাৰ আৰু প্ৰাপ্যৰ পৰা যে বঞ্চিত হ'ব, সেই কথা স্পষ্ট। আমি ব্ৰিটিছ চৰকাৰৰ পৰিৱৰ্তন হ'ল, অসম চৰকাৰৰ পৰিৱৰ্তন হ'ল, শীঘ্ৰে এই জনগোষ্ঠীটোক ক্ষতিপূৰণ আৰু ন্যায় প্ৰদান কৰিব লাগে। नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा? जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिज मास्टार फ्रेन्चाइज अल आसाम एटिएम सार्भिस हिटाची एटिएम एन्ड टाटा इन्डिकेस एटिएम फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन। नोंथांनि गामियावबो बे एटिएम मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।